প্ৰথমতে তাৰে পোহনীয়া কপৌ চৰাইটো পাৰ চৰাইটোক চাই ভয় খাইছিল। এজোপা কলগছৰ কলচৰীৰ ভিতৰত বাহ সাজিছিল এডাল কপৌ চৰাই। কপৌ চৰাইটো বাহ সাজাৰ কেইদিন পাছতে কলচৰীৰ ভিতৰতে বাহ সাজি এটা কণী পাৰিছিল। কিন্তু কণী পাৰাৰ কেইদিনমান পাছতে কপৌ চৰাইটো কলচৰীৰ ভিতৰতে এটা পোৱালি জন্ম দিছিল। কিন্তু কপৌ চৰাইয়ে বাহ সাজা কলজোপাৰ তলতে এজন ব্যক্তি কাম কৰি আছিল। ব্যক্তিজনে কলবাগানত কাম কৰাৰ সময়ত ব্যক্তিজনে কলজোপাৰ ওপৰত হঠাৎকৈ চাইছিল। ইয়াৰ পাছতে ব্যক্তিজনে দেখিবলৈ পাইছিল যে কলজোপাতে উমলি থকা কলজোপাৰ ভিতৰত কিবা এটা বাৰু দেখা গৈছিল। তাৰ পাছতে ব্যক্তিজনে এখোজ দুখোজকৈ কলজোপাৰ ওচৰলৈ আগুৱাই গৈছিল। ব্যক্তিজন আগুৱাই যোৱাৰ পাছত ব্যক্তিজনে চাইছিল যে উমলি থকা কলজোপাৰ ভিতৰতে এডাল কপৌ চৰাই বাহ সাজি এটা পোৱালি জন্ম দিছিল। জন্ম দিয়া কপৌ চৰাইৰ পোৱালিবোৰ চোৱাৰ পাছত ব্যক্তিজনে কপৌ চৰাইৰ বাহাৰ কিনাৰত এটা কেমেৰা লগাই দিছিল, যাতে কপৌ চৰাইৰ পোৱালিবোৰ আৰু কপৌ চৰাইটোক ব্যক্তিজনে তাৰ ঘৰত বহি বহি কেমেৰাটোত চাব পাৰে। কেমেৰা লগোৱাৰ প্ৰথম দিনাখন ব্যক্তিজনে তাৰ কেমেৰাটোত চাইছিল যে কলচৰীৰ ভিতৰতে বাহ সাজা কপৌ চৰাইটো আহি কণীৰ বাকলিবোৰ মুখেৰে কামুৰি কামুৰি পেলাবলৈ চেষ্টা কৰি আছিল। তাৰ কিছু সময় যোৱাৰ পাছত ব্যক্তিজনে কেমেৰাটোত আকৌ চাইছিল যে মাইকী কপৌ চৰাইটো আহি তাৰ পোৱালিটোক অলপ অলপকৈ খুৱাই দিছিল আৰু তাৰ পোৱালিটো তাৰ মাৰ মুখৰ পৰা অলপ অলপকৈ খাবলৈ ধৰিছিল। এনেকৈ কপৌ চৰাইটোৰ আৰু পোৱালিটোৰ সংখ্যাটো ঠিকেই চলিছিল। কিন্তু ইয়াৰ পাছদিনাখন ব্যক্তিজনে তাৰ কেমেৰাটো চোৱাৰ লগে লগে ব্যক্তিজন আচৰিত হৈ পৰিছিল। মাইকী কপৌ চৰাইটো তাৰ পোৱালিটোক কিবা এটা কাৰণতে কামুৰি কামুৰি মাৰিবলৈ চেষ্টা কৰি আছিল। শেহতে কপৌ চৰাইটো তাৰ পোৱালিটোক কামুৰি কামুৰি কলচৰীৰ ওপৰৰ পৰা তললৈ পেলাই দিছিল। এই ঘটনাটো দেখাৰ লগে লগে কেমেৰা লগাই ব্যক্তিজনে কলজোপাৰ তললৈ গৈছিল। কলজোপাৰ তললৈ যোৱাৰ পাছত ব্যক্তিজনে চাইছিল যে কলজোপাৰ তলতে পৰি আছিল কপৌ চৰাইৰ পোৱালিটো। ব্যক্তিজনে কপৌ চৰাইৰ পোৱালিটোক দেখাৰ লগে লগে কপৌ চৰাইৰ পোৱালিটোক হাতত লৈ ভালকৈ চাইছিল। পোৱালিটোক দেখাৰ লগে লগে ব্যক্তিজনে কপৌ চৰাইৰ পোৱালিটোক তাৰ ঘৰত লৈ গৈছিল। ঘৰত নিয়াৰ পাছত সৰু এখন কাৰ্টনৰ ভিতৰত কপৌ চৰাইৰ পোৱালিটোক বহাই ভালকৈ কাপোৰেৰে মেৰিয়াই ৰাখিছিল। তাৰ পাছদিনাখন ৰাতিপুৱা কপৌ চৰাইৰ পোৱালিটোক কেমেৰা লগাই ব্যক্তিজনে এখন ইনজেকশ্যন চিৰিজৰ সহায়ত চাউলৰ গুড়ি পানীৰ লগত মিহলাই কপৌ চৰাইৰ পোৱালিটোক খাবলৈ দিছিল আৰু কপৌ চৰাইৰ পোৱালিটো অলপ অলপকৈ ইনজেকশ্যন চিৰিজৰ পৰা খাবলৈ ধৰিছিল। এনেকৈয়ে ব্যক্তিজনে কপৌ চৰাইৰ পোৱালিটোক সকলো সময়তে যত্ন কৰিছিল। ব্যক্তিজনৰ মৰম ভালপোৱা পোৱাৰ কাৰণেই কপৌ চৰাইৰ পোৱালিটো 2 পৰা 3 মাহ যোৱাৰ পাছত বহুখিনি ডাঙৰি উঠিছিল। কিন্তু এতিয়া কপৌ চৰাইৰ পোৱালিটো ডাঙৰ হোৱাৰ পাছতো ব্যক্তিজনৰ লগে লগেই সকলো সময়তে ঘূৰি ফুৰিছিল। কেতিয়াবাই ব্যক্তিজনে হাতখন মেলাই তাৰে পোহনীয়া কপৌ চৰাইটোক মাতিলে কপৌ চৰাইটো উৰি আহি ব্যক্তিজনৰ হাততে বহি যায়। কপৌ চৰাইটো ব্যক্তিজনৰ লগত সকলো সময়তে থাকিবলৈ পচন্দ কৰে। সকলো সময়তে ব্যক্তিজনৰ লগত ঘূৰি ফুৰে কপৌ চৰাইটো। কেতিয়াবাই ব্যক্তিজনে হাতত ধান বা শস্যৰ বীজ লৈ মাতিলে কপৌ চৰাইটো ব্যক্তিজনৰ হাতৰ কিনাৰত বহি হাতৰ পৰাই শস্যৰ বীজবোৰ খাবলৈ ধৰে। এনেকৈ ব্যক্তিৰ লগত কপৌ চৰাইটোৰ মৰমৰ সম্পৰ্ক গঢ়ি উঠিছিল। আকৌ কেতিয়াবা ৰাতি ব্যক্তিজনে যেতিয়া কিতাপৰ টেবুলত পঢ়িবলৈ বহে তেতিয়া তাৰে পোহনীয়া কপৌ চৰাইটো আহি তাৰ কিতাপৰ ওপৰত বহি তাৰ হাতৰ পৰা ধান বা শস্যৰ বীজবোৰ খাই থাকে। এনেকৈয়ে ব্যক্তিজনে তাৰে পোহনীয়া মৰম লগা কপৌ চৰাইটোৰ লগত মৰমৰে দিন কটাইছিল। কিন্তু এদিন ৰাতিপুৱা হঠাৎকৈ ব্যক্তিজনে বজাৰৰ পৰা এটা ক'লা ৰঙৰ পাৰ চৰাই কিনি আনিছিল। পাৰ চৰাইটো কিনি অনাৰ পাছত ব্যক্তিজনে তাৰ ঘৰলৈ নিয়াৰ পাছত ঘৰৰ ভিতৰত এখন কাঠেৰে ঘৰ সাজি তাৰে পোহনীয়া কপৌ চৰাইটো আৰু পাৰ চৰাইটোক একলগ কৰি ৰাখিছিল। ইয়াৰ পাছত প্ৰথমতে তাৰে পোহনীয়া কপৌ চৰাইটো পাৰ চৰাইটোক চাই ভয় খাইছিল। পাৰ চৰাইটোৰ ওচৰ চাপিবলৈ ভয় কৰিছিল তাৰে পোহনীয়া কপৌ চৰাইটো। কিন্তু লাহে লাহে পাৰ চৰাইটোৰ কিনাৰ চাপিবলৈ ধৰিছিল কপৌ চৰাইটো। এনেকৈ 2 দিন বা 3 দিন যোৱাৰ পাছত কপৌ চৰাইটো পাৰ চৰাইটোৰ লগত বন্ধুত্ব পাতি লৈছিল। এনেকৈ সময় কাটিছিল প্ৰায় 2 পৰা 3 মাহ। 2 পৰা 3 মাহ যোৱাৰ পাছত ব্যক্তিজনে তাৰে পোহনীয়া কপৌ চৰাই আৰু পাৰ চৰাইটোৰ ঘৰৰ ভিতৰত যেতিয়া সোমাইছিল তেতিয়া ব্যক্তিজনে চাই আচৰিত হৈ পৰিছিল যে তাৰে পোহনীয়া কপৌ চৰাইটো কণী পাৰি কণীৰ ওপৰতে বহি আছিল। ব্যক্তিজনে চোৱাৰ পাছত বিশ্বাস কৰা নাছিল ব্যক্তিজনে। তাৰ পাছতে ব্যক্তিজনে তাৰে নিজ চকুৰে চাবলৈ কপৌ চৰাইৰ তলৰ পৰা 2ডাল কণী আনি ব্যক্তিজনে হাতত লৈ ভালকৈ চাইছিল। তো বন্ধুসকল, ভিডিওটো চাই আপোনালোকৰ কেনেকা লাগিল আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব আৰু মোৰ এই নিউজ চেনেলটো আপোনালোকে সাবস্ক্ৰাইব কৰি দিব, যাতে এনেকা ধৰণৰ চৰাই চিৰিকটিৰ ভিডিঅ' আপোনালোকৰ ওচৰত অতি সোনকালে দাঙি ধৰিব পাৰোঁ। ধন্যবাদ।